Hi guys, nice আজি নতুন এটা ভিডিও লৈ কালি দিনটো কাম কৰিলো শেষ কৰিব পৰা নাই দিনটোৰ কাম শেষ হৈছে তো আজি আছে গাঁথনি মিস্ত্ৰী অহা নাই নিজে কৰিব লগা হৈছে আৰু এইখিনি লিণ্টাৰ ঢালি শেষ কৰিলো যোৱাকালি আৰু এইফালে চাহ বেচেৰি কালিৰ পৰা কাম কৰি আছে আজি পানী টানি টানি ভাগৰি গৈছে দুটা জিকে আছে পানী টানি আছে দুটা জিকে আছে ইফালে মছলা হৈছে ৰেডি এতিয়া গাঁথনি কৰিব লাগিব মিস্ত্ৰী নাই নিজে গাঁথনি কৰিব লাগিব বেচেৰি পানী টানি আছে খেলিব যদি মোৰ ভিডিঅ'গুলো ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব যিমান পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে ইউটিউবত যাই চাব পাৰে মোৰ ভিডিঅ' মই মোৰ ভিডিঅ'ৰ লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত যাই চাব পাৰে তো গাইছ এতিয়া আমাৰ চাহ খোৱা সময় চাহ আৰু পুৰি কলপুৰি বনাইছে চাহ ভণ্টিয়ে কলপুৰি এইফালে গাখীৰ চাহ ইমান কষ্ট কৰি আছে কিন্তু বনাই আছে খুৱাই আছে কাম কৰি আছে মোৰ কাৰণে নহ'লে ইয়াৰ কাৰণে এটা লাইকটো দিব আৰু